So hello guys, কি খবৰ আপোনালোকক আকৌ এটা নতুন ব্লগৰ সৈতে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। যেহেতু বহুত দিন একো ভিডিও দিয়া হোৱাই নাছিলে কাৰণ মোৰ গাটো অলপ ভাল নাছিলে আৰু আজি যেহেতু অলপ সময় পাইছো আৰু সময় মানে কি আৰু দিনটো গুটে অনলাইন ক্লাছৰ মাজতে গ'ল আৰু ৰাতিপুৱা অলপ দেৰিকৈ উঠা হৈছিলে সেইকাৰণে ৰাতিপুৱাৰ পৰা ভিডিওটো কৰা নহলে আৰু এতিয়া যেহেতু আবেলি হৈছে আৰু আবেলি মইনো আজি আবেলি কি খাওঁ তাকে আপোনালোকক দেখাম আৰু কি বনাম মানে আৰু তাকে মানে আজি আপোনালোকক মানে লৈ যাম মই মোৰ ভিডিওটোলৈ কি কৰো আজি সন্ধিয়ালৈকে মই আপোনালোকক ৰাতিলৈকে মই আপোনাৰ কেইটামান সৰু সৰু নহৰু কাটি লৈছো আৰু সৰু সৰু জলকীয়া কেইটামান আৰু অলপ পিয়াজ কাটি লৈছো তাত দিবলৈ এতিয়া মই আৰু এই বাটিটোত প্ৰথমতে মই দিম অলপমান গৰম মছলা আৰু তাৰপাছত দিম অলপমান কম পৰিমাণে দিম তাৰপিছত ইয়াত দিম অলপ ৰেড চিলি পাউডাৰ যিহেতু আমি জলকীয়া দিছোঁৱেই তেতিয়া আমি এইখিনি অলপ পানী দি মিক্স কৰি লওঁ আৰু মছলাখিনি অলপ পানী দি পেলাই গুলি ল'লোঁ তাৰপাছত এতিয়া মই কেৰাহীত তেল দিম ভালকৈ ভাজ খোৱাৰ পিছত আমি ইয়াত যোনখিনি মটৰ বইল কৰি থোৱা সেই মটৰখিনি আমি ইয়াত তাৰপিছত আমি এইখিনি অলপ ভালকৈ লৰাম আৰু এইখিনিতে যোনখিনি আপোনাৰ ৰঙালাও দি থৈছিলোঁ সেই ৰঙালাওখিনি অলপ ভাঙি দিম তেতিয়া বস্তুটো অলপ দেখিবলৈও ভাল হ'ব আৰু এইখিনি অলপ দেৰি এনেকৈ ভাজিম তাৰপিছত আপোনালোকে এইখিনি খুব ধুনীয়া কালাৰ আহিছে মই মছলা বেছি আপোনালোকে দেখিছে মই মছলা বেছি দিয়া নাছিলোঁ সেই আপোনালোকে যিমান মন যায় মছলা দি আপোনালোকৰ নিজৰ মতে খাব পাৰে আৰু এইখিনি অলপ থুপথুপীয়াকৈ আমি খাম যিহেতু ৰুটিৰ লগত খাম এতিয়া মই ভাবিছিলোঁ আপোনালোকক আৰু মানে বনাই মেলি দেখুৱাই আজৰি হ'ম আৰু কিন্তু এতিয়া তাৰ মাজত আহিলে মোৰ অনলাইন ক্লাছ আৰু মোৰ বনোৱা ধুনীয়া হৈ থাকিলে ঘুগনিখিনি বনাই হৈ গ'ল কিন্তু ৰুটি বনাবলৈ নহ'লে আৰু এতিয়া মই অনলাইন ক্লাছ কৰাটো কিমান জৰুৰী সকলোৱে জানেই আৰু মই এতিয়া অনলাইন ক্লাছটো কৰি লওঁ তাৰপিছত আপোনালোকক কি কৰোঁ কি বনাওঁ মই দেখাই থাকিম আৰু এতিয়া মই অনলাইন ক্লাছটো কৰি লওঁ পিছত লগ পাম বাই মোৰ অনলাইন ক্লাছ কৰি বৰ্তমান মানে এইমাত্ৰ হৈ গৈছে আৰু এতিয়া মই খাম বনবিটা আৰু চাওঁতে এতিয়া সন্ধিয়া লাগি গ'ল আৰু আবেলি যিহেতু আজি ঘুগুনি আৰু ৰুটি খাম বুলি ভাবিছিলোঁ আৰু খোৱা নহ'লেই সেয়েহে আজি ৰাতি ভাত নাখাওঁ আৰু ঘুগুনি ৰুটি কিবাকিবি লগত আৰু ডিম চিম অমলেট কৰি মেলি খাম আৰু তাকে আপোনালোকক দেখাম এতিয়া মই প্ৰথমতে বনবিটাটো খাই লওঁ আৰু লগত আৰু এটা বস্তু খাম মই দেখাই আছোঁ লগত গুড় লৈ লৈছোঁ একদম ঘৰৰ গাখীৰৰ দৈ আমাৰ নিজৰ ঘৰতে মানে প্ৰস্তুত কৰা আৰু মই এতিয়া দৈখিনি খাই লওঁ এনেকৈ গুড়ৰ লগত দৈ খাই কোনে কোনে ভাল পায় মোৰ এনেকৈ কমেণ্ট বক্সত জনাব হা আৰু মই মানে বহুত বেছি দৈটো খাই ভাল পাওঁ আৰু দৈটো খালে একচুৱেলি ভালো কাৰণ স্কিনৰ কাৰণে বহুত বেছি দৈটো ভাল আৰু এইটো কোনো মানে আৰ্টিফিচিয়েল দৈ নহয় মানে ঘৰতে প্ৰস্তুত কৰা সেইকাৰণে বেছি বেনিফিট আৰু একদম দৈৰ লাষ্টৰখন আছে বৰ্তমান খাই লওঁ আজি দিনটো অনলাইন ক্লাছ কৰিলোঁ তাতে মই পঢ়িলোঁ আজি মানে মোবাইলটো মোৰ হাতৰ পৰা দুবাৰ তিনিবাৰমান পৰিছে দেই আজি কি হৈছে নাজানো আজি মোৰ দিনটোৱে বেয়া আছিলে আৰু যিহেতু ৰুটি চুটি খোৱা নহ'লে একেবাৰে ৰাতি খাম সেইকাৰণে মই আপোনালোকক দেখাম ৰাতি কেনেকৈ ৰুটিটো চবেই বনাব জানে আৰু মায়ে অলৰেডি মই বনাম বুলি বেলি থৈছিলে অকল মই তেলত ফ্ৰাই কৰিলেই হৈ গ'ল মই বাৰু বেছিকৈ তেলত ফ্ৰাই কৰাতকৈ শুকান ৰুটি খাইহে ভাল পাওঁ যিহেতু আজি অলপ তেলত ফ্ৰাই কৰি খাওঁ বুলি ভাবিছোঁ আৰু লগত কি আৰু বনাওঁ আপোনালোকক দেখাম যিহেতু আৰু এটা আপোনালোকক কথা ক'ম যে এতিয়া নকওঁ সেইটো
নৃত্যটো একদম মানে আপোনালোকে শুনিলে মানে হাঁহিব মানে মুখখন দেই মানে মই মানে ঘুগুনিটো বনালোঁ কিন্তু এটা বস্তু নিদিলোঁ তাত কি বস্তু নিদিলোঁ আপোনাক মই দেখাই আছোঁ দেই মই प्यारी मम्मीয়ে এনেকৈ ৰুটি বেলি বেলি থৈ দিছে আৰু মই এতিয়া ভাজিমগৈ ইমান বেছি ধুনীয়া হৈছে দেখিছেনে এনেকৈ টিফিন এটা থৈ গৈছোঁ আৰু মই বনাইছোঁ যে সেইটো কাৰণে বেছিকৈ ধুনীয়া হৈছে বুলি কৈছোঁ আৰু ৰুটিবিলাক একচুৱেলি ধুনীয়াও হৈছে বাৰু আৰু এনেকৈ এটা টিফিনত থৈ দিছোঁ কাৰণ নহ'লে ৰুটিখিনি ঠাণ্ডা হৈ যাব খোৱালৈকে ডিমটো এনেকৈ ইয়াত মছলা চছলা দি লৈ এনেকৈ ঘুটি আছোঁ আৰু তাৰপিছতনো কি আৰু তেল অকণমান দি পেলাই আৰু কেৰাহীত দি দিম আৰু পটককৈ অমলেট হৈ যাব বাহিৰত বহুত বৰষুণ দি আছে মানে বহুত নহয় অলপ অলপ আৰু ভালেই আছে বৰষুণ জাগা দিছে ইমান গুপগুপীয়া গৰম হৈ আছে আজি तो राइस देखिए मैंने मोर डिम ऑमलेट हो गया है अभी तैयार अब हम यहाँ पर इसको ठंडा होने के लिए कहीं पर नमाएगा वाओ बातें हिंदी तो मैं डिमटो ऑमलेट कर हो गल और इतना मैं डायरेक्ट खाबले जाम डिमटो लई रुटी सो इतना मैं बनाई मेली रुटी खाबल ललो एया मोर आजिर थाली डिनार करिम ৰুটি উইথ অমলেট আৰু অথনিতে বনাইছিলোঁ মটৰ ঘুগুনি আৰু এতিয়া মই খাই লওঁ চ' গাইজ মই এতিয়া ৰুটি চুটি খোৱা হৈ গ'ল আৰু এতিয়া মই মানে আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিব লৈছোঁ যিহেতু আজি ইমান মানে ব্লগটো দীঘলো নহ'লে আৰু আপোনালোকে ইমান দিনৰ মানে আপোনালোকক মই ভিডিঅ' দিলোঁ আৰু মানে অতি সোনকালে ভাল ভাল ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটোত অল প্ৰেছ কৰি দিবলৈ নাপাহৰিব যাতে মই দিয়া আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে চ' আজিলৈ আহিছোঁ বাই বাই গুড নাইট